আপোনালোকে ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা এটা পৰিকল্পনা কৰি যদি আজিৰ দৰে পৰিৱেশৰ মাজেদি যদি পুংখানুপুংখভাৱে নিজৰ লগতে উঠি অহা প্ৰজন্মক যদি আমি দি যাব পাৰোঁ, আপোনালোকে ইয়াতে বৈকুণ্ঠৰ সুখ স্বৰ্গৰ সুখ, আৰু এইটো যদি কৰিব নোৱাৰে নৰকৰ দুখ। যাৰ কাৰণে কপিলে কৈছে স্বৰ্গ নৰক দুইকো ঐক্য দেখা আয়, কতো সুখে কতো দুখতে প্ৰাণ যায়। এইখন সংসাৰতে এইখন নাজিৰাতে কোনোবাই সুখত আছে, কোনোবাই দুখত আছে, কোনোবাই আনন্দত আছে, কোনোবাই বিষাদত আছে। ক'ত লাগিল গণ্ডগোল? জেগা একেটাতে আছে। এয়াই হৈছে আমাৰ কৰ্মৰ দুখ। গতিকে কৰ্মৰ বিশৃংখলতাটো যেতিয়ালৈকে আমি দূৰীকৰণ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি তাৰ ফল খাবই লাগিব। সেইকাৰণে অৰ্জুনক কৈছে সখা তোমাক কৰ্মৰ অধিকাৰ দিছো, কৰ্মাণি অধিকাৰ অস্তি মা ফলপ্ৰদাসন। তোমাক মই কৰ্ম অধিকাৰ দিছো, মোৰ পৰা ফল নিবিচাৰিবা। অৰ্জুনেতো প্ৰতিবাদ কৰিছে, যদি ফলেই বিচাৰিব নালাগে তোমাক আৰাধনা কৰা মোৰ প্ৰয়োজনীয় বা কি? তেতিয়া কৃষ্ণ হাঁহি পেলাই কৈছে, কৃষ্ণ বোলে সখী, কৃষ্ণ বোলে শুনা তাৰ হেতু মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন ফল। হে অৰ্জুন, তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, মই তোমাক নুখুজাকে দিম। নুখুজাকে দিয়া বোলে নুখুজাকে দিম। প্ৰমাণ যেন আতিশী গুচোৱা ভক্ষ নুখুজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে তুমি মাকে দিনটো বিচনাত পেলাই থৈ দিনটো কামতে আবদ্ধ হৈ নাথাকে। কৰ্মৰ মাজতে পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ কেঁচুৱাটো বা সন্তানটোক যেনেকৈ স্তনদান দিয়ে, ময়ো তেনেকৈ ভকতৰ যথা কৰ্ম তথা ফল দিম। তুমি মোৰ পৰা বিচাৰিব নালাগে, মাত্ৰ কৰ্মটো নিৰ্বাচন কৰি ল'বা। কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত কৰ্ম কৰিব লাগিব। আজি বেদবিহিত কৰ্ম কি? যে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি আপোনালোকৰ প্ৰাথমিকৰ বিশিষ্টসকল আই মাতৃসকলে এইটো বেদবিহিত কৰ্ম কৰিলে। আজি এই ভাগৱত অনুষ্ঠান পাতি ইমান আত্মাক আপোনালোকে মাতি আনি ঈশ্বৰৰ কথা শুনি জন্ম জন্মান্তৰৰ কাৰণে পুণ্য অৰ্জন কৰা যিটো সুবিধা দিলে, তাৰ কাৰণে আপোনালোকৰ কি হ'ব? পৰোপকাৰায় পুণ্যম। এই উদ্যোক্তাসকলৰ পুণ্য জমা হৈ যাব। গতিকে আমি সদায় বেদবিহিত কৰ্মবিলাকত গুৰুত্ব দিব লাগে। যে বেদে যিটো কৰে, বেদে যাক নিষেধ দিছে সেইটো অকৰ্ম। বেদে কি নিষেধ কৰিছে? যে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ। মই চবতে আছো দে, পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। গতিকে যদি কেনেবাকৈ কাৰোবাক হিংসা কৰা, তেতিয়াহ'লে বেদৰ নিষিদ্ধ কৰ্ম কৰিলে বিকৰ্ম পাতকে আমাক স্পৰ্শ কৰিব। আৰু পাপ আহিলে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি আপুনি নামি আহিব। আপুনি মাতিব নালাগে, কৰ্মই লৈ আহিব। কৰে শুভ কৰ্ম গুণৰ ইচ্ছাই, কৰ্ম ফলে জীৱে সুখ দুখ পায়। আমাৰ সুখ আৰু দুখটো কৰ্মফলৰ লগত জড়িত আছে। কিমান একেটাই। এজনে তিতা কেৰেলা ৰুইছে, এজনে কুঁহিয়াৰ ৰুইছে। কুঁহিয়াৰ ৰোৱা মানুহজনে ৰস খোৱা দেখি তিতা কেৰেলা ৰোৱাজনে যদি ভগৱানক কয় প্ৰভু মোকো কুঁহিয়াৰ অকণমান খোৱা, পাৰিব নেকি খুৱাব? কাৰণ তেওঁৰ ৰুওঁতেই তিতা কেৰেলা ৰুইছে, গতিকে তেওঁ তিতাই খাব লাগিব। গতিকে আপুনি জীয়াই থাকোঁতে বেয়া কাম কৰিছে, আনক দুখ দিছে, আঘাত দিছে, অন্যায় কৰিছে, ঠগ কৰিছে, প্ৰবঞ্চনা কৰিছে। ভগৱানে কৈছে কাক দুখ দিছা, কাক ঠগিছা, কাক অন্যায় কৰিছা? চবতে ময়ে আছো। মোকেই ঠগিবা, মোকেই দুখ দিবা, মোকেই আঘাত দিবা, মোকেই অন্যায় কৰিবা, মই তোমাক আকৌ ভালকৈ ৰাখিব লাগে। তুমি ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিবা। যেতিয়ালৈকে বেয়া এৰিব নোৱাৰিব, তেতিয়ালৈকে আপোনাক ভগৱানে কেতিয়াও ভালত ৰাখিব নোৱাৰে। এই কথা আজি কৈছে। আৰু তেওঁ কৈছে যে ভগৱন্ত নিগদতি শুনামাও দেৱহতী, এই ধ্যানে যিটো মুক্ত হৈ ল, দেহাকো নেদেখে আৰু কিবা আছে কিবা নাই, কিবা আসনতে বহি ৰৈ ল। যে ইতিমধ্যে ইয়াৰ আগতে যে কপিলে ভগৱানক কেনেকৈ ধ্যান কৰিব লাগে তাৰ যোগ নীতি শিক্ষা দিছে। অষ্টাংগ যোগ, বৈদিক নিয়ম মতে অষ্টাংগ যোগেৰে ভগৱন্তক আৰাধনা কৰিব লাগে। কেনেকৈ? যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা, সমাধি। এই অষ্ট নিয়মৰ দ্বাৰা আমাৰ বৈদিক যুগৰ মতে ঈশ্বৰক উপাসনা কৰিব লাগে। কিন্তু আমাৰ কলি যুগত এতিয়া সেইটো নালাগে। আমি একান্ত মনে বহি ঈশ্বৰক ধ্যান কৰিলে আমাৰ গৃহস্থতে ঘৰতে থাকি আপুনি মুক্তি লাভ কৰিব। এতিয়া আমি ভগৱানক চিন্তা কৰিবৰ কাৰণে ঘৰ দুৱাৰ এৰি, ল'ৰা ছোৱালী এৰি বদৰিকাশ্ৰম অৰণ্যত আমি যাব নালাগে। শংকৰদেৱে আমাক উজু উপায় দি দিছে দেই। গতিকে তেওঁ মাত্ৰ ৰেফাৰেঞ্চ দিছে, এটা উদাহৰণ দাঙি ধৰিছে যে তোমাক মই যিকেইটা নীতি শিক্ষা দিলোঁ, এইমতে যদি তুমি ভক্তি কৰি মুক্তি হ'ব পাৰা, তেতিয়া তুমি
দেহাকো নেদেখা আৰু কিবা আছে কিবা নাই, কিবা আসনতে বহি ৰৈলা। তেতিয়া তোমাৰ পথতে বহি আছে নে, ছুপাৰ চিটতে বহি আছে নে, ক'ত বহি আছে আপুনি ক'ব নোৱাৰিব। আপুনি গৰমতে আছে নে ঠাণ্ডাতে আছে আপুনি ক'ব নোৱাৰিব। গীতাত কৈছে শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিয়গণ, ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানি বাহা মন, মনত অধিক বুদ্ধি কহিলো তোমাক, সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক, আত্মাত ৰহিলে মন বিষয় উদা, আপুনি হৈবে নাশ কাম অভিলাষ। আমাৰ শৰীৰটোতকৈ ইন্দ্ৰিয়বিলাক শ্ৰেষ্ঠ, ইন্দ্ৰিয়তকৈ মন শ্ৰেষ্ঠ। আমাৰ 10 ইন্দ্ৰিয়ক মনে পৰিচালিত কৰি থাকে। মনটো আজি আহিম বুলি কোৱাৰ কাৰণে আমাৰ ইন্দ্ৰিয়বিলাক গুচি আহিলে। ইন্দ্ৰিয় ভাল হৈ থাকিলেও মনে যদি কয় নাই নাই এতিয়া গৈ তাত ভাগত শুনিলে মোৰ বহুত ক্ষতি হ'ব নাযাওঁ বুলি কয়, আপুনি আহিব নোৱাৰে। গতিকে মনে আহিম বুলি কোৱাৰ কাৰণে বাকী ইন্দ্ৰিয়খিনি আহিছে। আহিলে মন আকৌ ইমান চঞ্চল, ইয়াত বহি থাকি আকৌ অন্য বিষয় চিন্তা কৰি থাকে। তেতিয়া বুদ্ধিৰে ক'ব লাগিব, হেল্ল' মন, সদায় ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা পোৱালৈকে, জন্মৰ পৰা আজি তাৰিখলৈকে চাহ তামোল খায়ে আছো, গ্ৰাম্য কথা পাতিয়ে আছো লগৰ লগৰীয়াৰ লগত। আজি কিমান ভাগ্যৰ মূৰত স্বাদত অমৃতমত পৰম আনন্দৰ পান কৰিব পাইছো, অকণমান ধৈৰ্য ধৰ। এই বুলি বুদ্ধিৰে মনত ধৈৰ্য ধৰাই পেলাই মানে আত্মা এই বাক্যবিলাকত শব্দ ব্ৰহ্ম ৰূপে আছে। যিটো কথা উদ্ধৱক কৈ থৈ গৈছে, উদ্ধৱে যাবৰ সময়ত বিননি কৰিছে, কান্দিছে, প্ৰভু তোমাক এৰি মই এখনতে ভাবিব নোৱাৰো, তোমাৰ লগত মোৰ 5 বছৰৰ পৰাই সম্পৰ্ক। এতিয়া মই অনুভৱ কৰিছো তুমি এতিয়া দেৱকাৰ্য সাধন কৰি নিজ ধামলৈ যাব ওলাইছা। দেৱকাৰ্য মানে দুষ্টক দমন শান্ত পালন, এই কাম কৰি এতিয়া তুমি যাব ওলাইছা, কিন্তু অকলে গ'লে নহ'ব, মোকো লগত লৈ যাব লাগিব। তেতিয়া কৃষ্ণই কৈছে তোমাৰ অবিহনে মোৰ গোটেই অন্ধকাৰ, মই একখনতে থাকিব নোৱাৰো। তেতিয়া কৃষ্ণই হাঁহি মাৰি কৈছে, সখা তুমি ঠিকেই কৈছা, কিন্তু তোমাক যদি মোৰ লগত লৈ যাওঁ, মই যিটো লক্ষ্য আৰু উদ্দেশ্য লৈ এই ধৰাধামলৈ আহিছিলো সেইবোৰ চব ধূলিচাত হৈ যাব। তুমি আমি দুয়ো গৈলে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ। এই ভক্তিৰ পথটো মোৰ লুপ্ত হৈ যাব, আৰু ভক্তিৰ পথটো লুপ্ত হৈ গ'লে অধৰ্মে কিৰিব লোক যাইবে অধুগতি, ভকতিকৰ ৰাখি তুমি থাকিও সম্প্ৰতি। পোহৰ নাইকিয়া জেগালৈ আন্ধাৰ আহিব খানাই। গতিকে ভক্তিৰ য'ত নাথাকিব তালৈ দুখ দুৰ্গতি আহিব, অধৰ্মই প্ৰভাৱ পেলাব। গতিকে মোৰ এই মহাবাক্য নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি। যে শ্ৰৱণ কীৰ্তন ধৰ্মটো প্ৰৱৰ্তন কৰি থাকা, আৰু তোমাৰ কাৰণে প্ৰয়োজনীয় সকলো বস্তু মই সৃষ্টি কৰি থৈ আছো, তুমি মাত্ৰ বিচাৰি ল'বা। নিশ্চয় কহি কহো শুনা সাৱধানে, তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি। তোমাৰ কাৰণে মই পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আছো। এয়া আজি আমি ক'ত আছো? পুণ্যভূমি। শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ কিন্তু তাকে বোলে সত্ৰ। আজি আমি ক'ত আছো? দ্বিতীয় বৈকুণ্ঠত আছো, সত্ৰত আছো। ভগৱানে কৈছে নাৰদক, ন স্বামী বৈকুণ্ঠে যোগিনাং হৃদয়ে ন চ, মত ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠমি নাৰদ। হে নাৰদ, মোক বৈকুণ্ঠত বিচাৰিলে নাপাবা, যোগীৰ হৃদয়তো মই নাথাকো, মোৰ ভকতে য'ত মোৰ গুণনাম লয় মই তাতেই থাকো। আৰু মাধৱদেৱে তাকে ঘোষালে আনিছে কি বুলি? একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বকিয়া যথাত, বৈকুণ্ঠকো কৰি হৰি যোগীৰো হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত। এতিয়া ইয়াত ভগৱান সাক্ষাৎ হৈ আছে। বাইবেলত কৈছে যে where two or more assemble, যি ঠাইত 2জন বা তাতকৈ অধিক মানুহ গোট খায়, in my name, মোৰ নাম লয়, I am there, মই তাতেই থাকো। ভগৱানৰ লগত থাকে, য'ত ভগৱানৰ নাম লৈ থাকে তাতেই থাকে। গতিকে আৰু মই প্ৰেমৰ পিছত তোমাৰ মাজত থাকিম। ক'ত থাকিম? তিৰুধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতে নৰ্মম তেনয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্তকে হৰৈ, শ্ৰৱণাৎ সেৱনাৎ দৰ্শনাৎ পাঠাৎ পাৱনাসে। মই প্ৰেমৰ পিছত শব্দ ব্ৰহ্মৰূপে বাক্য ব্ৰহ্মৰূপে ভাগৱতত অন্তৰ্নিহিত হৈ থাকিম। সেই ভাগৱত যদি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা, এই ভাগৱত যদি কীৰ্তন কৰিব পাৰা, তোমাৰ সকলো পাপ মই নাইকিয়া কৰিম, সকলো পাপ মই নাইকিয়া কৰিম। এয়া ভগৱানৰ নিজৰ মুখৰ বাণী। গতিকে এতিয়া ভগৱানটো আচলতে ক'ত আছে? এই শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম তেওঁ অন্তৰ্নিহিত হৈ আছে। এইখিনি শুনি আমি নিজক সংস্কাৰ কৰিব লাগিব। এইকাৰণে ভাগৱত শুনিবলৈ আমি আহিব লাগিব। তেওঁ উপমা দিছে যে এই ভক্তিয়ে যেতিয়া আমাক ক্ৰিয়া কৰিব, আমাৰ মনটো যেতিয়া মুক্ত হৈ যাব,
তেতিয়া মোৰ দেহটো ক'ত আছে, গৰমতে আছো নে, ঠাণ্ডাতে বহি আছো নে, পথতে বহি আছো নে, কুশলতে বহি আছো গম নাপাব বুলি কৈছে। দেহাটো নেদেখে আৰু কিবা আছে কিবা নাই, কিবা আসনতে বহি ৰৈলা, কিবা ক'ত আছে গম নাপায়, একদম মানে ভগৱানৰ ধ্যানত মগ্ন হৈ থাকিব। উদাহৰণ দিছে কি বুলি, যেন মধ্য মতুৱালে কটিৰ বস্ত্ৰক সিটো আছে নাই একো নাজানয়। এজন মদ খোৱা মানুহৰ যেতিয়া নিচা লাগে তেতিয়া তেওঁ পিন্ধা কাপোৰখন কবৰত আছে নে নাই ক'ব নোৱাৰে, শৰীৰে পৰিলে আছে নে নাই ক'ব নোৱাৰে। যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় সমেত দেহা কোনো নাশ নাহি কৰে। যেনেকৈ আপোনাৰ এই দেহটো যেতিয়ালৈকে বিনাশ কৰি আত্মাক যেতিয়ালৈকে ব্ৰহ্মত বিলীন কৰিব নোৱাৰিব তেতিয়ালৈকে আমাৰ জীৱই দেহ ধাৰণ কৰি দুখ কষ্ট ভোগ কৰি আছে। মনত ৰাখিব দেই, আমাৰ জীৱৰ মৃত্যু নাই, মৃত্যু দেহত আছে। জীৱৰ কি আছে, বাসনা, বাসনাবিলাক জীৱই পূৰ্ব জন্মৰ পৰা লৈ আহে। সেইকাৰণে বাসনা অনুপাতে আপুনি দেখিব ল'ৰা এটা 6 বছৰ বা 5 বছৰ হৈছে কিন্তু ধুনীয়া বৰগীত গাব জানে, ধুনীয়া নৃত্য কৰিব জানে, ধুনীয়া মানে ঘোষা গাব জানে, ধুনীয়াকৈ নাম গাব জানে ইত্যাদি ইত্যাদি। আপোনাতকৈ কম বয়স কম শিক্ষিত ল'ৰা এটাইও কোনো এটা বিষয়ত পাৰদৰ্শিতা আছে। আমাৰ মতে আকৌ বয়স বেছি হ'লেহে সেইটো পাৰদৰ্শিতা থাকিব লাগে। মোতকৈ কম বয়সৰ ল'ৰা এটা বা ছোৱালী এজনীয়ে মোতকৈ কোনোবা এটা বিষয়ত কেনেকৈ পাৰদৰ্শিতা অৰ্জন কৰিলে, ক'ৰ পৰা পালে এইটো? এইটো পূৰ্ব জন্মৰ পৰা, আমাৰ ভাগৱতে কৈছে পূৰ্ব জন্মৰ পৰা সেই বাসনা আমি লৈ আহিছোঁ। সেই বাসনা অনুপাতেহে আমি ইয়াত আমাক ভগৱানে প্ৰতিষ্ঠা কৰি দিছে দেই। আপুনি যোনে যি ভাবিবলৈ আছে, কোনোবা ডাক্তৰ হ'ব, কোনোবা ইঞ্জিনিয়াৰ হ'ব, কোনোবা প্ৰবক্তা হ'ব, কোনোবা অধিবক্তা হ'ব, কোনোবা বুদ্ধিজীৱী হ'ব, কোনোবা ব্যৱসায়ী হ'ব, কোনোবা চাকৰি কৰিব ইত্যাদি ইত্যাদি। গতিকে পূৰ্বৰ বাসনাৰ অনুকূলে আমি এই সংসাৰত আহি জন্ম লৈছোঁ। সেইকাৰণে কৈছে যে যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় সমেত দেহ কোনো নাশ নহয় কয়। এই দেহ বিনাশ নোহোৱা পৰ্যন্ত আমাৰ জীৱই সেই ফলবিলাক ভোগ কৰি থাকিব লাগিব। পাছে কৰ্ম নাশ হৈলে ভৌতিক শৰীৰ পৰে। যেতিয়া এই কৰ্ম বাসনা আমাৰ বিনাশ হৈ যাব তেতিয়া আমাৰ পঞ্চভূতি দেহটো বিনাশ হৈ যাব। তেবে যোগী ব্ৰহ্মত মিল হয়, তেতিয়া আমাৰ এই ব্ৰহ্মৰ পৰা অহা জীৱই গৈ ব্ৰহ্মত বিলীন হৈ যাব দেই, মনত ৰাখিব। তেতিয়া মিলি যাব, কিন্তু কেনেকৈ মিলাব লাগিব? ভকতি দ্বাৰাহে। মই অলপ আগতে কৈছোঁ যে মলি কাপোৰখনৰ পৰা মলি গুচাবলৈ চাবোন বা চাৰ্ফ ব্যৱহাৰ কৰিব লাগিব। চাবোন বা চাৰ্ফ ব্যৱহাৰ নকৰা পৰ্যন্ত যেনেকৈ মলি কাপোৰখনৰ পৰা মলি আঁতৰ নহয়, তেনেকৈ আমাৰ জীৱটোৰ পূৰ্বজন্মৰ কৰ্ম বাসনা যেতিয়ালৈকে আমি ভক্তি নকৰিম তেতিয়ালৈকে তাৰ পৰা আমাৰ মুক্ত হ'ব নোৱাৰিম। সেইকাৰণে কৃষ্ণই মানে উদ্ধৱক কৈছে, মাধৱে বোলন্ত সখী শুনা মূৰ ভেদ মূৰ ভকতিকে কৰে কৰ্ম বন্ধ ছেদ। আমাৰ কৰ্মবন্ধ দুখত একেখন গাঁৱতে একেটা পৰিৱেশতে আমি আছো, দুখবিলাক বেলেগ বেলেগ, সুখবিলাক চবৰে একে আকৌ দেই, সুখবিলাক চবৰে একে। আপোনাৰ নাজিৰা গাঁৱত যিমান সুখী মানুহ আছে চব একেই, নাজিৰাই নহয় গোটেই পৃথিৱীত যিমান সুখী মানুহ আছে চবৰে সুখবিলাক একে বুলি এজন দাৰ্শনিক পণ্ডিতে ঘোষণা কৰিছে। কি বুলি? অল হেপী ফেমিলিজ আৰ এলাইক। পৃথিৱীত যিমানটা সুখী মানুহ আছে চব একেই, বা আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ ওন ফেশ্বন। পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে চবৰে দুখবিলাক বেলেগ বেলেগ। মই এতিয়া পৃথিৱীবাসী ল'ৰা নাজিৰাতে অনুষ্ঠান কৰিছোঁ, নাজিৰাকে উদাহৰণ কৰি লৈছোঁ। নাজিৰা প্ৰাথমিকৰ গৃহস্থীবিলাকৰ ভিতৰত এখেতে যদি পকা ঘৰ বনায়, গাড়ী মটৰ কিনে, দামী পোচাক কিনে, দামী আহাৰ খায়, ভাল পৰিৱেশত থাকে, তেখেতৰো ভাল লাগিব, তেখেতৰো ভাল লাগিব, তেখেতৰো ভাল লাগিব। ময়ো যদি নাজিৰা এজন গৃহস্থী হিচাপে ময়ো যদি পকা ঘৰ বনাওঁ, গাড়ী মটৰ কিনো, দামী পোচাক পিন্ধি, দামী আহাৰ খাওঁ, মোকো ভাল লাগিব। ভাল লগাত কোনো পাৰ্থক্য নাই। কিন্তু বেয়া লগাবিলাক নাজিৰা গাঁৱৰ বা নাজিৰা প্ৰাথমিকৰ বা সমাজৰ কোনোবা দম্পতীয়ে বিয়া পাতিছে, ল'ৰা ছোৱালী হোৱা নাই, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ ল'ৰা আছে ছোৱালী নাই, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ পুতেকে বাপেকৰ কথা নুশুনে, জীয়েকে মাকৰ কথা নুশুনে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত কাজিয়া পেচাল লাগি থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ সকলো আছে, শৰীৰত বেমাৰ আছে, সেইটো পৰিয়ালৰ
সেইটো দুখ ইত্যাদি ইত্যাদি দুখবিলাক আমাৰ প্ৰত্যেকৰ বেলেগ বেলেগ গাঁও একেখনতে আছোঁ সমাজ একেখনতে আছোঁ পৰিৱেশ একেটাতে আছোঁ এই বেলেগ বেলেগ দুখবিলাক কেনেকৈ আহিলে ক'ৰ পৰা আহিলে এই কথা ভাগৱতে কৈ আছে দেই এই জ্ঞানৰ কথা এই নৈতিক জ্ঞানৰ কথাবিলাক আধ্যাত্মিক জ্ঞানৰ কথাবিলাক ভাগৱতে কৈ আছে অৰ্থাৎ আমাৰ জীৱৰ বিনাশ নাই জীৱই যেতিয়ালৈকে পৰম ব্ৰহ্মত বিলীন নহ'ব তেতিয়ালৈকে অহা যোৱা কৰি থাকিব লাগিব এইটোৱে হৈছে জীৱৰ গতি চক্ৰবত চকৰিৰ দৰে ঘূৰাই থাকিব সুখ দুখৰ চকৰিটো ভগৱানে ঘূৰাই থাকিব গতিকে আমাৰ জীৱই কৰ্ম দুখত কেতিয়াবা সুখ কেতিয়াবা দুখত ভ্ৰমি থাকিব লাগিব কিন্তু যেতিয়া ভাগৱত শুনি ভক্তি কৰিব তেতিয়া আমাৰ সেই কৰ্ম বাসনা পূৰ্ব কৰ্ম বাসনাবিলাক ইয়াত কি কৈছে পাছে কৰ্ম নাশ হৈলে কৰ্ম বাসনা যেতিয়ালৈকে নাশ কৰিব নোৱাৰিব তেতিয়ালৈকে আপুনি জন্ম মৃত্যু হৈ থাকিব লাগিব যে জন্ম মৃত্যু যেতিয়ালৈকে আমি হৈ থাকিম তেতিয়ালৈকে গৰ্ভৰ যন্ত্ৰণা আৰু মৃত্যুৰ ভয়ৰ পৰা আমি কোনেও মুক্ত হ'ব নোৱাৰিম গতিকে এই দুটা দুখে আমাক চুই থাকিব পাছে কৰ্ম নাশ হৈলে ভৌতিক শৰীৰ পৰে এই পঞ্চৱতী শৰীৰ তেতিয়া ধাৰণ কৰিব নালাগে যেতিয়া আমাৰ কৰ্ম বাসনাটো আমি শপতিৰ দ্বাৰা মুক্ত কৰিম দেই উদ্ধৱক কৈছে মাধৱে দুৰন্ত সখী গুণা মূৰ ভগৱতীকে কৰে কৰ্ম বন্ধছে পূৰ্ব কৰ্ম বাসনাৰ পৰা আমাক মুক্ত কৰি দিব ভগৱতীৰ পথে দেৱে যোগী ব্ৰহ্মত মিল তেতিয়া আমাৰ আত্মা গৈ ব্ৰহ্মত বিলীন হৈ যাব তেতিয়া আৰু ঘূৰি আহিব নালাগে এৰায়া সংসাৰ দুখ লবে ব্ৰহ্মানন্দ সুখ যেন দলে দলে প্ৰৱেশ হয় তেতিয়া আমাৰ পৰম আনন্দ পৰম সুখ আমি লাভ কৰিম যেনেকৈ এখন নদী মই অলপ আগতে কৈ আহিছোঁ এখন নদীয়ে কি লক্ষ্যলৈ গৈ আছে সাগৰ মহাসাগৰ কৰাৰ পিছত যেনেকৈ নদীখন আৰু ক'বলৈ জেগা নাই আমাৰ জীৱই গৈ পৰম ব্ৰহ্মত যেতিয়া বিলীন হ'ব তেতিয়া আৰু আমাৰ এই সংসাৰলৈ ঘূৰি আহিব নালাগে তেতিয়া আমাৰ কি হ'ব পৰম আনন্দ আমি অধিকাৰী হ'ব পাৰিম সেই আনন্দ পৰম আনন্দ আমাক কোনে দিব নেকি পকা ঘৰে দিব নেকি গাড়ী মটৰে দিব নেকি ধন টকা পইচাই দিব নেকি সুন্দৰ চেহেৰাই নোৱাৰে এইবিলাক বিনাশ আছে এইবিলাকৰ বিনাশ আছে গতিকে বিনাশীবিলাকক লৈ আপোনালোকে কেতিয়াও গৰ্ব অহংকাৰ নকৰিব মনত ৰাখিব কথাটো আমাৰ গৰ্ব প্ৰধানকৈ পাঁচটা বস্তুৱে লৈ আহে কি বস্তু আনে আমাৰ বেদত কৈছে জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এবস যত স্তুতি বৰ্ধে পঞ্চতৈ ভক্তি কণ্টকঃ এই পাঁচটাই আমাক ঈশ্বৰৰ কথা শুনিবলৈ নিদিয়ে ঈশ্বৰৰ ঠাইলৈ যাব নিদিয়ে ঈশ্বৰৰ কৰ্ম কৰিব নিদিয়ে ঈশ্বৰৰ কথা ভাবিবলৈ নিদিয়ে কোনকেইটা জাতি আপুনি যদি মই উচ্চ জাতিৰ মানুহ বুলি যদি গৰ্ব কৰে আপুনি সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে বিদ্যা মই সমাজখনৰ ভিতৰত আটাইতকৈ বেছি ডিগ্ৰীধাৰী পুথিগত ডিগ্ৰী মোতকৈ আৰু নাই বুলি কোনোবাই যদি ডিগ্ৰীক লৈ অহংকাৰ কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰিব মহতঞ্চ মই গাঁওখনৰ ভিতৰত সমাজখনৰ ভিতৰত মই পৰিৱেশটোৰ ভিতৰত মোতকৈ ধনী মানুহ কোনো নাই এইবুলি যদি পাৰ্থিৱ ধনক লৈ কোনোবাই গৰ্ব কৰে সেইটো মানুহে ভক্তি কৰিব নোৱাৰে আৰু মহতঞ্চ ৰূপ চেহেৰা ভাল হ'লেও আমাৰ কিছুমান মানুহ সমাজত দেখিবলৈ ধুনীয়া বগা চগা হ'লে ক'লা মানুহক মাতিবই নুবুজে বহুতে সেইটো যদি কাৰোবাৰ স্বভাৱ আছে আজি ইয়াতে এৰিব দেই কাৰণ আপোনাক সুন্দৰকৈ জন্ম দিছে কিয় সাধনা আপুনি পূৰ্ব জন্মত সাধনা কৰি আহিছে ভাল চেহেৰা এটা পাবৰ কাৰণে সেইকাৰণে এই জন্মত এজনী ধুনীয়া ভাল ছোৱালী বা বোৱাৰী বা এটা ডেকা ল'ৰা বা এজন ভাল মানুহ হিচাপে আপোনাক ভগৱন্তই ৰূপ যৌৱন দি পঠিয়াইছে কিন্তু আপুনি যেতিয়া যৌৱনটোক বা ৰূপক লৈ যদি গৰ্ব কৰে আপোনাক কিন্তু সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে আপুনি মইনো কোন এবাৰ দেৱৰ্ষী নাৰদে গৈ বৈকুণ্ঠত কথা পাতি থাকোঁতে প্ৰসংগতে ক'লেগৈ প্ৰভু মত্যত মোৰ সমান সুন্দৰ ব্যক্তি আৰু দ্বিতীয় নাই কৃষ্ণই হানি মাৰি ক'লে মোৰ আগতে যি ক'লা দেই এইটো কথা তুমি আনৰ আগত আৰু নক'বা সতৰ্ক কৰি দিলে গতিকে নাৰদে শুনি মেলি মনত মনে থাকিলে নামি আহোঁতে তেওঁ আকৌ অহংকাৰটো আহি গ'ল মই ধুনীয়া সেইটো কথা ক'লেও অপৰাধ লাগেনে ভগৱানে ভাবিলে সপনা এই আকৌ অহংকাৰটো আহি গ'ল যে ভগৱান সদায় ভকতৰ প্ৰতি সদয় গতিকে ভকতক কেতিয়াও বিপদত কৰিব নিদিয়ে যিকোনো প্ৰকাৰে তেওঁ ভকতক সংস্কাৰ কৰি দিয়ে গতিকে নাৰদৰ সেই সৌন্দৰ্যক লৈ যিটো অহংকাৰ আছিলে সেইটো যদি মই তাক বিনাশ কৰি নিদিওঁ এই সৌন্দৰ্য এদিন তেওঁ সমাজৰ পৰা আঁতৰ কৰি লৈ যাব তেওঁ সমাজে বেয়া পোৱা হৈ যাব সেইকাৰণে তেওঁ যুৱকলৈ গৈ থকা বাটতে স্বয়ংবৰ এখন পাতি দিলে নাৰদে যি অভিমুখে গৈ আছিল সেই তাতে বাটতে তেওঁ যুৱকলৈ এখন স্বয়ংবৰ পাতি দিলে আৰু স্বয়ংবৰৰ কইনাগৰাকী বিশ্ব সুন্দৰী
তেওঁ সুন্দৰকৈ মালা পিন্ধাব। নাৰদৰ কাণত কথাটো পৰি গ'ল। নাৰদে ভাবিলে মোতকেতো সুন্দৰ আৰু পৃথিৱীত দ্বিতীয়জন নাই, গতিকে এইগৰাকীক আজি ময়ে লোৱা হ'ল। এই বুলি একেবাৰে মানে স্বয়ংবৰ প্ৰথম আসনখনতে তেওঁ বহি ল'লে। তাৰ পাছতে গন্ধৰ্ব, তাৰপিছত ৰজা মহাৰজাবিলাক সিফালে বহিছে। দেৱতাৰ ভিতৰত গন্ধৰ্ববিলাক বৰ ধুনীয়া। নাৰদে যেতিয়া মানে কইনাই যেতিয়া মালা লৈ আহিছে, নাৰদে ভাবিলে মোৰ মূৰতটো আজি সোমাবই আৰু। ওচৰত পোৱাৰ লগে লগে যেতিয়া ডিঙিটো আগবঢ়াই দিছে, তেওঁ প্ৰত্যক্ষ দৃষ্টিয়ে চাই যেতিয়া আঁতৰি গুচি গ'ল, তেতিয়া গন্ধৰ্বজনক কৈছে, কি হ'ল? বোলে তুমি আইনাখন চোৱাগৈচোন যাওঁ। নাৰদে গৈ আইনাখন চাইছে, বান্দৰ হৈ আছে। সুন্দৰক ভগৱানে বান্দৰ কৰি থৈ দিছে। তেতিয়া আইনা চাই গম পালে, প্ৰভু এইটো তোমাৰ কাম, তুমি মোক আজি বঞ্চিত কৰিলা, তুমিও কিন্তু এদিন বান্দৰৰ সহায় লৈহে উঠাব। তেওঁ অভিশাপ দি দিলে, ভকতেও অভিশাপ দি দিলে, যাৰ কাৰণে তেওঁ ৰাম অৱতাৰত বান্দৰৰ সহায় ল'ব লগা হৈছে। এইবিলাক কিছুমান কাহিনী, উপকাহিনীৰ দ্বাৰা আমাক কি আছে? আধ্যাত্মিক আৰু নৈতিক শিক্ষা মহাপুৰুষে প্ৰদান কৰি আছে। ইয়াৰ পৰা আমি এই কথাবিলাক উপলব্ধি কৰিব লাগিব।